हेलो एवरीवन शिवरात्रि मेला चाবলৈ বুলি ওলাই আহিলোঁ আৰু আমাৰ শিৱসাগৰত প্ৰত্যেক বছৰে বহুত ডাঙৰকৈ শিৱৰাত্ৰি উদযাপন কৰা হয় আৰু মই আহিছিলোঁ মোৰ লগৰজনীৰ লগত আৰু আহি পায়েই ভোক লাগিলেই নহয় দেখিছেনে 50 টকা দি এটা আলু খাইছোঁ গাত লাগি গৈছে দেই কিন্তু কি খাওঁ কি নাখাওঁ লাগিয়ে থাকে নহয় সেইকাৰণে আহি পায়ে প্ৰথমতে স্পাইৰেল পটেটোৱে খাই লৈছোঁ আৰু এয়া আনন্দ মেলা অলপমান ঘূৰিলোঁ আৰু কি আহিছে চালোঁ আৰু আমিও ভাবি আহিছোঁ এখন গাড়ীটো আমি উঠিমেই সেইকাৰণে আমি টিকেট কাটি এইখন গাড়ীত উঠিবলৈ আহি গ'লোঁ আমি উঠিবলৈ আহি গ'লোঁ অলপ দেৰি ৰোৱাৰ পিছত চলালে কিন্তু দেই আমি কিন্তু পুৰা এনজয় কৰিলোঁ দেখি হয়তো গম পালেই কিমান এক্সাইটিং হয় আৰু এয়া আমি ছেকেণ্ডখন আনন্দ মেলালৈ আহিলোঁ আৰু আহি পাই আমাৰ লগৰ কেইজনীক লগ পাই গ'লোঁ এইখনত উঠিম বুলি ভাবিছিলোঁ কিন্তু যিহে ভয় খালোঁ নোৱাৰি দেই আৰু মাজে মাজে ভইচ অভাৰ দিয়া নাই বাৰু আপোনালোকে চাই থাকিব ক'ত গ'লোঁ কি কৰিলোঁ গম পাই যাব আৰু এয়া মানুহৰ ভিৰ দেখিছেনে দলুমুখ চাৰিআলিত শিৱৰাত্ৰিৰ প্ৰগ্ৰেম হৈ আছে আমাৰ সকলোৰে মৰমৰ জুবিনদাৰ মায়াবিনী গীতটো গোৱা শুনি অলপমান প্ৰগ্ৰেমতে ৰখি দিলোঁ আৰু অলপ সময় প্ৰগ্ৰেম চোৱাৰ পিছত অলপমান ঘূৰিলোঁ ফুৰিলোঁ তাৰপিছত আকৌ আমি আহি গ'লোঁ খাবলৈ বুলি ওচৰতে এখন ৰেষ্টুৰেণ্ট আছিলে তালৈকে আহি গ'লোঁ আৰু ইমান ভিৰ আছিলে নহয় সেইদিনা আৰু এইফালে আমাৰ চাওকচোন যি ধেমালি কৰি থকা হয় লগত থাকিলে আৰু এনেও লগৰ ছোৱালী লগ পালে আৰু জানেই নহয় চবৰে হয় চাগে এনেকুৱা আৰু 1 ঘণ্টামান ৰখি থাকিলোঁ দেই ইমান টাইমৰ মূৰত মানে আহি দিছেহি মানে বহুত ভিৰ আছিলে যে তাৰপিছত আৰু খাই বৈ মেলি ওলাই আহি আৰু অলপমান জেলেপি লৈ ল'লোঁ ঘৰলৈ বুলি আৰু আজি ভিডিঅ'টোত ইমানেই